নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি এটা পিঠা বনাওঁ। এই পিঠা বনাবলৈ মোক প্ৰয়োজন হোৱা সামগ্ৰী কেইবিধ হ'ল লাহি চাউলৰ পিঠাগুড়ি, মিঠাতেল, পিঁয়াজ, কণী, নিমখ, গাজৰ। প্ৰথমে মই পিঠাগুড়িখিনি অলপ নিমখ দি ঠাণ্ডা পানীৰে আটা মৰাৰ দৰে মাৰি লৈছোঁ। ভালদৰে সানি মই এটা ডাঙৰ বল কৰি তাৰ পৰা সৰু সৰুকৈ ভাঙি এটা আঙুলিৰ ভাঁজ দি এখন প্লেটত ৰাখি গৈছোঁ। আচলতে আঙুলিৰে ভাঁজ দি থোৱাৰ কাৰণেই পিঠাটোক আঙুলি পিঠা বুলি কোৱা হয়। পিঠাখিনি সম্পূৰ্ণকৈ বনোৱা হোৱাৰ পাছত এটা কেৰাহীত অলপ পানী গৰম হ'বলৈ দিছোঁ। তাতে অকণমান মই মিঠাতেল দিছোঁ আৰু অকণমান নিমখ দিছোঁ। পানীখিনি এনে এটা আন্দাজত ল'ব যাতে পিঠাখিনি ডুব যায়। উতলাৰ পাছত মই লাহে লাহে পিঠাখিনি দি দিছোঁ। লগতে পিঠাখিনি যাতে লাগি নধৰে তাৰ কাৰণে মই পিঠাখিনি অকণমান লৰাই আছোঁ। প্ৰায় 10 মিনিটমান উতলাৰ পাছত মই পিঠাখিনি পানীৰ পৰা উঠাই লৈছোঁ। এতিয়া দুটা পিঁয়াজ মই পাতলকৈ কুটি লৈছোঁ। এখন কেৰাহীত মই মিঠাতেল দি ভালদৰে গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাৰ পাছত মই কুটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ৰং হোৱাত মই কাটি থোৱা গাজৰখিনিও দি দিছোঁ। অলপ নিমখ দি প্ৰায় 3 মিনিট সময় মই গাজৰখিনি ভাজিছোঁ। এতিয়া বইল কৰি থোৱা পিঠাখিনি দি মই ভালদৰে লৰাই দিছোঁ। মই এটা কণী ভালদৰে ফেটি লৈছোঁ। পিঠাখিনি প্ৰায় 3-4 মিনিট ভজাৰ পাছত ফেটি লোৱা কণীখিনি পিঠাৰ ওপৰত ঢালি দিছোঁ। ভালদৰে লাহে লাহে লৰাই দিছোঁ। অলপ ৰঙচুৱা ৰং হোৱাত মই পিঠাখিনি জুইৰ পৰা নমাই দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে অলপ ধনিয়া পাত দিব পাৰে। আহকচোন এই পিঠা চচ বা আন চাটনিৰ লগত গৰমে গৰমে খাওঁ। আপোনালোকে নিশ্চয় বনাই খাব। খাই কেনে পালে মোক জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহোঁ। ধন্যবাদ।